এই পাতবিধ বাৰু আপোনালোকে চিনি পাইছেনে বাৰু? কোনে কোনে চিনি পাইছে মোক কমেণ্ট কৰি জনাবচোন। এই শাকবিধৰ নাম হৈছে আইজোৰণি। আইজোৰণি কেনেকৈ খায় আৰু কিয় খাব লাগে তাকে মই আজি কেনেকৈ খাই মই সকলো দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই আমাৰ বাৰীৰে আইজোৰণি। এইটো বহুত মানুহে ইয়াত বিচাৰি আহে এই শাক ঔষধটো নিবলৈ। এইটো ঔষধে হয়। এইটো মই ইয়াৰ বাৰীৰ পৰা এই আইজোৰণি শাকটো মই তুলি আনিলোঁ। এইখিনিতে মই ধুই বাছি মই কেনেকৈ কি কৰোঁ মানে আপোনালোকক দেখুৱাম, কেনেকৈ খাব লাগে, কি কাৰণে ভাল খোৱা, সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আইজোৰণি পাত ভালকৈ বাছি কুচি লৈ পানীত ভালকৈ ধুলোঁ। এতিয়া এইখিনি মই এটা মিক্সি বাতিত মানে খুন্দিম। অকণমান পানী দিব লাগিব। ইয়াত অকণমান পানী দি লৈছোঁ। মই মিক্সিত খুন্দি লওঁ। মই ইয়াত মিক্সিত খুন্দি আনিলোঁ। এতিয়া মই এখন চেকনি লৈ এইটো আইনা গিলাচ এটাত মই চেকি দিছোঁ। মোৰ এয়া আইজোৰণিৰ ৰসটো উলিয়াই ল'লোঁ। আইজোৰণিৰ ৰসটো ইয়াত অকণমান চেনি আৰু কেঁচা গাখীৰ দিব লাগে। মোৰ হাতত এতিয়া কেঁচা গাখীৰ নাই, গৰম গাখীৰহে আছে। এই চেনিখিনি এনেকৈ আৰু গাখীৰখিনি মানে কেঁচা গাখীৰ 2 চামুচমান দি পেলাই আপুনি এনেকৈ এইটো ঘুটি ল'ব। এই আইজোৰণিৰ ৰসটো কেতিয়া খাব লাগে? যেতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহে হওক আই বা বসন্ত ওলায়। আই বা বসন্ত ওলোৱাৰ 3-4 দিনৰ পিছত নিয়মখিনি কৰাৰ পিছত এই আইজোৰণিৰ ৰসটো খুৱাই দিলে সোনকালে বসন্ত ভাগ শুকাই যায়, আই ভাগ। সেইকাৰণে এই ঔষধবিধৰ নাম আইজোৰণি বুলি কোৱা হয়। এইবিধ তেনেকৈ আই বা বসন্ত ওলালে বা মাজে সময়ে এনেও খাব পাৰে, কিন্তু আই বা বসন্ত ওলোৱাৰ কাৰণে এই ঔষধবিধৰ নামেই হৈছে আইজোৰণি। এই ঔষধবিধ নিবলৈ মোৰ ঘৰলৈ বহুত মানুহ আহি থাকে। আমি এনেকৈ খুৱাওঁ ল'ৰা ছোৱালীক, প্ৰমাণো পাইছোঁ। আপোনালোকেও এনেকৈ খাব। মোৰ যদি ভিডিঅ' চাই ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। নতুন এটি ভিডিঅ' লৈ পুনৰ আজিলৈ আহোঁ।